হে দোস্ত ওয়েলকাম বেক টু আপনার আপোন চেনেল এছামিজ বয় ইন শিলচৰ বন্ধুসকল থাম্বনেইলত আপোনালোকে দেখা পাইছে এখন বিশেষ ফটো য'ত আছে অসমৰ জনপ্ৰিয় সাংবাদিক নিতুমণি শইকীয়া আৰু সেই ফটোখনক লৈ বহুতে বিতৰ্ক কৰি আছে বৰ্তমানো নিতুমণি শইকীয়া ডাঙৰীয়াই স্পষ্টীকৰণ দিয়াৰ পিছত এই ফটোখন লৈ বহুতে সামাজিক মাধ্যমত সমালোচনা কৰি আছে তাৰ পিছতে নিতুমণি শইকীয়া ডাঙৰীয়াই স্পষ্টীকৰণ দিছিল এই ছোৱালীজনী কোন হয় নিতুমণি শইকীয়া ডাঙৰীয়াৰ কি হয় সকলো জানিম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে কৈ থওঁ যদিহে আপুনি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'বোৰ সকলোতকৈ আগে আপুনি পাবলৈ কাষত থকা ঘণ্টি বাটনটো দবাই দিব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এই ছোৱালীজনীৰ নাম হৈছে গীতাশ্ৰী আৰু এই ছোৱালীজনীৰ ঘৰ হৈছে দিখৌমুখত এই ছোৱালীজনীৰ সন্দৰ্ভত নিতুমণি শইকীয়া ডাঙৰীয়াই কি কৈছিল সৰু ছোৱালী এজনীৰ ফটো এখনো লৈ কোনোবাই কমেণ্ট কৰিছে ভাইৰেল কৰিছে আপোনালোকে জানে নে নাজানে মই নাজানো এইবোৰ তাৰে এজনী ছোৱালী দিখৌমুখৰ শিৱসাগৰৰ নামটো গীতাশ্ৰী মোৰ ছোৱালীৰ দৰে তাই যেনেকৈ সিহঁতকেইজনী মোক ধলা শদিয়াৰ ছোৱালীকেইজনী মোক সেই ছোৱালীকেইজনী মোৰ নিজৰ ছোৱালীৰ দৰে এই গীতাশ্ৰীকো মই পঢ়ুৱাই আছোঁ পৰীক্ষা দিবলৈ অহাৰ সময়ত মোৰ লগত মৰা এখন ফটোত মানুহে নক'বলগীয়া কথা কৈছে নাপায় আপোনালোকৰ ঘৰতো কাৰোবাৰ ভনী কাৰোবাৰ ভাগিন কাৰোবাৰ ভতিজা কাৰোবাৰ নিজৰ ছোৱালী আছে চাগে অন্ততঃ এবাৰ সেই কথাটো ভাবিব তাই ফুলকুমলীয়া ছোৱালীজনীক লৈ তেনেকুৱা অসৎ মন্তব্য কৰাটো অনুচিত তাই এটা ভৱিষ্যত আছে মোক কোনোবাই বেয়া পাওক মোক কোনোবাই সমালোচনা কৰক সেইদে বুলি এজন নিৰ্দোষী নিৰপৰাধী ছোৱালীক এনেকৈ চেচ কৰিব নাপায় আজিও দিল্লী ইউনিভাৰ্চিটিত পঢ়ি আছে বাইহাটাৰ ছোৱালী বৰষা ডেকা ফিজিক্স মেজৰ পঢ়ি আছে সেই ছোৱালীজনীৰ লগত মোৰ কি সম্পৰ্ক আপোনালোকে এবাৰ সোধক তাই ষ্টেণ্ড কৰা ছোৱালী আজি দিল্লী ইউনিভাৰ্চিটিত ফিজিক্স মেজৰ পঢ়ি আছে সোধক আপোনালোকে সেই ষ্টেণ্ড কৰা ছোৱালীজনীৰ লগত মোৰ কি সম্পৰ্ক বিশ্বনাথ চাৰিআলি দীপশিখা ডেকাৰ মাক দেউতাকক সোধক দীপশিখাক আপোনালোকে সোধক মোৰ লগত কি সম্পৰ্ক মোক কোনোবাই মামা বুলি মাতে কোনোবাই মোক বাবা বুলি মাতে কোনোবাই মোক পাপু বুলি মাতে আমাৰ নিজৰ যিজনী ছোৱালী তেওঁ মোক ডেড বুলি মাতে গতিকে মোক কোনে কি বুলি মাতিব মই কাক কি বুলি মাতিম অন্ততঃ চাগে সেইটো মোৰ এটা অধিকাৰ আছে অন্ততঃ এইবোৰ কথা মই জহাই থকা কথা বুলি ভবা নাই তথাপিও মই নিজে আপোনালোকক জনাইছোঁ ধলা শদিয়াত যেতিয়া 18 চনত একেটা ৰাতিৰ ভিতৰত যেতিয়া আলফাই ছজনকৈ বঙালী সম্প্ৰদায়ৰ মানুহক গুলীয়াই হত্যা কৰিছিল সেই ধলা শদিয়াৰ সেই দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়ালকেইটাৰ তিনিজনী ছোৱালীক আজিও মই পঢ়ুৱাই আছোঁ কিন্তু হিমন্ত বিশ্ব শৰ্মা যিদিনাখন গৈছিল তেওঁতকৈ মই আগত গৈ পাইছিলোঁ তেওঁ আবেলি গৈছিল আৰু মই ৰাতিপুৱা গৈছিলোঁ সেই ছোৱালীকেইজনীক আজিৰ দিনতো মই পঢ়ুৱাই আছোঁ 18 চনৰ 1 নৱেম্বৰ আজি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে ডাঙৰজনী ছোৱালী তাই মেট্ৰিকো ছেকেণ্ড ডিভিজনত পাছ কৰিছে আজি হায়াৰ ছেকেণ্ডেৰীও তাই ছেকেণ্ড ডিভিজনত পাছ কৰিছে এজনী 6ত আৰু ইজনী ছোৱালী অলপতে বিয়া হৈ গৈছে তাৰ বাহিৰেও মই আৰু তেনেকুৱা ছোৱালী পঢ়ুৱাই আছোঁ বন্ধুসকল এইটো ভিডিঅ' ইমানেই আছিল যদিহে কাৰোবাৰ কিবা প্ৰশ্ন আছে কাৰোবাৰ কিবা ক'ব লগা আছে মোক কমেণ্টত ক'ব পাৰে নিশ্চয় মই উত্তৰ দিম লগতে বন্ধুসকল নিতুমণি শইকীয়া ডাঙৰীয়াৰ প্ৰতিটো আপডেট পাবলৈ যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো সকলোতকৈ আগতে আপুনি পাবলৈ কাষৰ ঘণ্টি বাটনটো দবাই দিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় আই অসম